হেল্ল' এভৰিৱান, আজি বনাব লৈছোঁ বিটৰ সৈতে নাৰিকলৰ লাড়ু। সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনালোঁ লাড়ুটো। তেন্তে চাই থাকোঁ ব'লকচোন ভিডিঅ'টো। মই প্ৰথমে নাৰিকলটো সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লৈ নাৰিকলৰ ওপৰৰ ক'লা অংশ গুচাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত সেইখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। তাৰপিছত বিটটো মই ৰুকনিত ৰুকি ল'লোঁ। মই বিট মিক্সিত নাই দিয়া, নহ'লে বেছিকৈ গুড়ি হৈ যাব। তাৰপিছত মই লৈছোঁ 1.5 কাপ চেনি আৰু অলপমান বগা তিলখিনি মই প্ৰথমে এখন কেৰাহীত ধুনীয়াকৈ ভাজি ল'লোঁ। তিলখিনি ৰঙচুৱা হোৱাৰ পিছত সেইখিনি কাঢ়ি ল'লোঁ। কাঢ়ি লৈ একেখন কেৰাহীতে মই দি দিছোঁ এচামুচ ঘিউখিনি দি পিনে বিটখিনি মই প্ৰায় 3-4 মিনিটমান ভাজি ল'লোঁ, বিটৰ কেঁচা ভাৱটো যোৱালৈকে। তাৰপিছত বিটখিনি ভজাৰ পিছত পিচি লোৱা নাৰিকলখিনিও মই তাত দি লৈছোঁ। নাৰিকলখিনি দি একেলগে মই চেনিখিনিও দি লৈছোঁ। দি লৈ ধুনীয়াকৈ সেইখিনি মই লৰাই লৈছোঁ। বিটৰ পৰা আৰু নাৰিকলৰ পৰা যিখিনি পানী ওলাব সেইখিনি শুকাই যোৱালৈকে মই গেছটো কমাই লৈ ধুনীয়াকৈ ভাজি থাকিম। যেতিয়া পানীখিনি শুকাই যাব আৰু আঠা আঠা ভাৱ হ'ব, তেতিয়া মই দি দিম আধা চামুচমান ইলাচি গুড়ি। সেইখিনি দি আকৌ ভাজি থাকিম। আমিতো সাধাৰণতে ঘৰত নাৰিকলৰ লাড়ু অকল নাৰিকল দি নহ'লে চুজি দিয়ে বনাই থকা হয়, নহয় জানো? এনেকৈ বিট দি কেতিয়াবা বনাই চাবচোন, খাবলৈ বিৰাট টেষ্টি হয়। আৰু লগতে অলপমান বগা তিল দি দিব, তেতিয়া খাবলৈ আৰু বেছি টেষ্টি হয়। পাৰিলে ড্ৰাই ফ্ৰুটছ দিলেও ভাল, নিদিলেও কোনো কথা নাই। আৰু বিট দিলে লাড়ুটো হেল্ডিও হয় আৰু খায়ো ভাল লাগে। আপোনালোকেও বনাই চাবচোন আৰু বনাই লৈ ক'ব কেনেকুৱা লাগিলে খাবলৈ। তাৰপিছত এনেকৈ আঠা আঠা হোৱাৰ পিছত মই লাড়ুটো বনাই ল'লোঁ। আৰু এইফালে মোৰ বিটৰ আৰু নাৰিকলৰ লাড়ু ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।